নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ কিছুমান ট্ৰিক্স যি যদি আপুনি আপোনাৰ বন্ধু বান্ধৱীক দেখায় তেনেহ'লে মই ক'ব পাৰিম যে আপোনাৰ বন্ধু বান্ধৱীয়ে এই ট্ৰিক্সসমূহ চাই আচৰিত হৈ যাব। আৰু তাৰ আগতে যদি আপুনি এই চেনেলটোত নতুন হয় তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। তো ব'লক আমি প্ৰথম ট্ৰিক্সটোৰ পালে যাওঁ। তো প্ৰথম ট্ৰিকটো হৈছে আপুনি এনেকুৱা দুখন কাগজ কাটি ল'ব লাগিব আৰু আপুনি আপোনাৰ বন্ধু বান্ধৱীক সুধিব লাগিব এই দুখন কাগজৰ মাজত কোনখন কাগজ বেছি ডাঙৰ। আপুনিও নিশ্চয় এই কাগজখনে বেছি ডাঙৰ বুলি ভাবিছে, কিন্তু এতিয়া চাওক, এতিয়া হৈ গ'ল ন বি কাগজখন বেছি ডাঙৰ। এইটো এটা চকুৰ ভ্ৰম। আচলতে এই দুইখন কাগজ একেবাৰে সমান। এই দুইখন কাগজ একেবাৰে সমান, না কোনোবা এখন কাগজ বেছি ডাঙৰ না কোনোবা এখন কাগজ বেছি সৰু। এতিয়া 2 নম্বৰ ট্ৰিকটোৰ ফালে গৈ আছোঁ। 2 নম্বৰ ট্ৰিকটোৰ কাৰণে আপুনি আপোনাৰ বন্ধু বা বান্ধৱীক ক'ব লাগিব 4টা ডিজিটৰ সংখ্যা এটা লিখিবলৈ। যেনিবা আপোনাৰ বন্ধু বান্ধৱীয়ে লিখিলে, এতিয়া আপুনি ইয়াত এটা অংক কৰিব লাগিব আৰু অংকটো কৰাৰ পিছত যি উত্তৰ ওলাব সেইটো আগতেই জানিব লাগিব। এতিয়া আপুনি কেনেকৈ জানিব? তাৰ কাৰণে ইয়াৰ আগত এটা 2 যোগ কৰি দিব, 2 যোগ কৰিলে হ'ব আৰু ইয়াৰ পৰা 2 বিয়োগ কৰি দিব আৰু তেতিয়া হ'ব ইয়াৰ উত্তৰ। এইটো শেষত ওলোৱা উত্তৰ হ'ব। এতিয়া আপুনি কেনেকৈ কৰিব এইটো? তো এইটো লাইন লিখিলে আপোনাৰ বন্ধু বা বান্ধৱীয়ে এতিয়া দ্বিতীয় লাইনটো আপোনাৰ বন্ধু বা বান্ধৱীকে লিখিব দিব লাগিব। তেওঁ বা তাই লিখিলে এইটো বন্ধু বা বান্ধৱীয়ে লিখিলে। এতিয়া তৃতীয় লাইনটো আপুনি লিখিব লাগিব আৰু আপুনি এনেদৰে লিখিব লাগিব যাতে এই লাইনটো আৰু এই লাইনটো যোগ কৰি 9 হয়। যেনেকৈ ইয়াত 6 হ'ল, 7 হ'ল, 6 হ'ল, 7 হ'ল। এতিয়া এই দুটা লাইন যোগ কৰিলে হ'ব 9, মানে এই দুটা আৰু এই দুটা এনেকৈ কৰিলে হ'ব 9। আৰু এতিয়া ইয়াৰ চতুৰ্থ লাইনটো আপোনাৰ বন্ধু বা বান্ধৱীয়ে লিখিব। তেওঁ লিখিলে 5, 4, 3, 2 আৰু ইয়াৰ পিছৰ লাইনটো আপুনি লিখিব আৰু এই দুটা লাইনো যোগ কৰি হ'ব লাগিব 9, 9, 9, 9। এতিয়া এই দুটা লাইন যোগ কৰি হ'ব লাগিব 9, 9, 9, 9 আৰু এই দুটা লাইন যোগ কৰিব লাগিব 9, 9, 9। এতিয়া আপুনি কৰি চাব পাৰে, ইয়াৰ উত্তৰ হ'ব এনেদৰে যিকোনো সংখ্যাৰ উত্তৰে আপুনি জানিব পাৰিব। এই পদ্ধতিটোত মাত্ৰ আপুনি 2টা লাইন আপুনি লিখিব লাগিব আৰু বাকী 3টা লাইন আপুনি নিজৰ বন্ধু বা বান্ধৱীৰ দ্বাৰা লিখুৱাব লাগিব। তো গৈ আছোঁ তৃতীয় ভ্ৰমৰ ওচৰলৈ। এইটো ভ্ৰম নহয় আৰু তৃতীয়টো হ'ল, এই প্ৰথমটো ভ্ৰম আছিলে আৰু দ্বিতীয়টো হৈছে গণিতৰ এটা ট্ৰিক আৰু তৃতীয়টো হ'ব গণিতৰ এটা ট্ৰিক। তাৰ কাৰণে আপুনি নিজৰ বন্ধু বা বান্ধৱীক ক'ব লাগিব মনতে এটা সংখ্যা ভাবিবলৈ। যেনিবা আপুনি বন্ধু বা বান্ধৱীয়ে ভাবিলে 0। এই তৃতীয়টোৰ ফৰ্মুলা হৈছে যোগ, পূৰণ, বিয়োগ, হৰণ, বিয়োগ। এই গোটেইকেইটা দিয়ে এই তৃতীয়টোৰ উত্তৰ ওলাব। এতিয়া যেনিবা আপোনাৰ বন্ধু বা বান্ধৱীয়ে ভাবিলে 0, এতিয়া প্ৰথমতে আপুনি জানিব লাগিব যে প্ৰথম লাইনটোত কি কৰিব লাগিব, দ্বিতীয়টোত কি, তৃতীয়টোত কি, চতুৰ্থটোত কি, পঞ্চমটোত কি। প্ৰথমতে কৰিব লাগিব 5 যোগ 3 পূৰণ 9 বিয়োগ 3 হৰণ। আৰু প্ৰথম সংখ্যাটো যি লৈছিলে, যেনেকৈ 0 লৈছিলে, 0 দিয়ে 3 হৰণ কৰি পোৱা সংখ্যাটো বিয়োগ কৰিব লাগিব। এতিয়া সেইকাৰণে এইটোতো আমি ক'ব নোৱাৰোঁ যে আপোনাৰ বন্ধু বা বান্ধৱীয়ে কি লয়, সেইকাৰণে মই কুৱেশ্যন মাৰ্কে দি থৈ দিছোঁ। এতিয়া ইয়াত কৰিব লাগিব 5 যোগ, আপুনি ক'ব লাগিব যে তুমি কিবা এটা সংখ্যা ভাবা, যেনিবা সি ভাবিলে 5, তেতিয়া আপুনি সেই 5ৰ লগতে 5 যোগ কৰিবলৈ ক'ব লাগিব, তেতিয়া হৈ যাব 10। কিন্তু মই যেনিবা তাই ভাবিলে 0, 0ৰ লগতে 5 যোগ কৰিব মই ক'লোঁ, তেতিয়া হৈ গ'ল এইটো 5। ইয়াৰ লগত 3 পূৰণ কৰিবলৈ ক'ব লাগিব, তেতিয়া হৈ যাব এইটো 15। এতিয়া 9 বিয়োগ কৰিব লাগিব, তেতিয়া হৈ যাব এইটো 6। এতিয়া 3 দি হৰণ কৰিলে ইয়াত থাকিব 2। এতিয়া 2ৰে আকৌ আগৰ সংখ্যাটোক যদি বিয়োগ কৰে তেতিয়া হৈ যাব ইয়াৰ উত্তৰ 2।
এইটো হ'ল উত্তৰ। তেতিয়া আপুনি ক'ব লাগিব তুমি ভবা সংখ্যাটো 2 হয়নে? তেতিয়া তেওঁ ক'বই যে তাই ভবা বা তেওঁ ভবা সংখ্যাটো 2 হয়। বলক আপোনাক এইটো আৰু এটা কৈ দেখাইছোঁ, এইটো সলনিও। তেনি বা তাই ভাবিলে 1ৰ লগত 5 যোগ কৰিলোঁ, হৈ গ'ল 6। 3 পূৰণ কৰিলোঁ 18। এতিয়া এইটো 9 বিয়োগ কৰিলোঁ। এতিয়া হৈ গ'ল এইটো 9। এতিয়া ইয়াৰ উত্তৰ হৈ গ'ল 9। যোগ পূৰণ বিয়োগ হৰণ কৰিব লাগিব। এতিয়া 3 দি হৰণ কৰিলোঁ, এইটো গ'ল 3। এতিয়া 3 দি যদি 1ক বিয়োগ কৰোঁ, এইটো হৈ গ'ল 2। মানে যিও কৰক ইয়াৰ উত্তৰ 2 ওলাব। যদি আপুনি এইটোত কৰে যোগ পূৰণ বিয়োগ হৰণ বিয়োগ কৰিব প্ৰথমে পোৱা সংখ্যাটো দি। প্ৰথমে যিটো তাই লৈছিলে সেইটো দিয়ে একেবাৰে হৰণ কৰি পোৱা সংখ্যাটোক বিয়োগ কৰিবলৈ ক'ব। এতিয়া বলক আমি যাওঁ তৃতীয় ভ্ৰমৰ ফালে। তৃতীয় ভ্ৰম সৃষ্টি কৰিবলৈ আপুনি এখন কাগজ ল'ব লাগিব। কাগজখন গোল কৰি চকুৰ ওচৰত থৈ হাতখনে এনেকৈ কাগজখনৰ আগত দিলে আপোনাৰ মনত মানে আপোনাৰ এটা ভ্ৰমৰ সৃষ্টি হ'ব আপোনাৰ মনত, যে আপোনাৰ হাতখন হৈ গ'ল ফুটা। এইটো কেমেৰাত দেখাব পৰা নাযায়, এইটো আপুনি নিজে কৰি চাব লাগিব বা আপুনি নিজৰ বন্ধু বা বান্ধৱীক কৰিবলৈ ক'ব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপুনি এই ভিডিঅ'টো চাই অলপ ভাল পালে বা কিবা ভাল লাগিল, তেতিয়া আপুনি ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাপাহৰিব। ধন্যবাদ। লগ পাম ইয়াৰ পিছতো ভিডিঅ'ত। তাৰ কাৰণে বাই।